29 and I find myself wondering what did happen to the last 10. I ran away with my life, fast forward, never turn back again. It's kind of funny. খবৰ আপোনালোকৰ আকৌ আছে এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আশা কৰো আপোনালোক সকলো ভালে আছে আজি চিলি পটেটো অলপ বনালো ইখিনি ধুনিয়া হৈছে খাবলৈ বিৰাট টিয়াম হৈছে বহুত টেস্টি হৈছে এই আজি বনালো তো বলক ভিডিওটো স্টার্ট কৰো ইখিনি মই আলুখিনি ধুনিয়াকে কাটি লৈছো ডাঙৰ ডাঙৰকে এফাল এফাল কৰি যে ঠাণ্ডা দিনৰ আলু আপোনাৰ বাকলিটো ইমান নুগুচালেও হৈ যায় পাতলা পাতলা থাকে আৰু ইপিনে মই পাতি দিছো পেন তাৰ পিছত এতে মই অকমান ৰিফাইন তেল ইউজ কৰি এয়া অলপমান দিলো ৰিফাইন অইল ইখিনি এনেও খাব পাৰি ভাল লাগে এনেও একো লগত না লাগে নি স্টার্টার হিচাপেও খাব পাৰে আৰু ইখিনি মই এতিয়া কৰি দিম এটা এটাকে হালকে ফ্ৰাই কৰিব লাগিব হিজাকে ৰঙাকে এইটো এখিনি এনেকে ফ্ৰাই কৰি লৈছো ৰঙাকে সিজি গৈছে ধুনিয়াকে এতিয়া মই ইয়াতে দিম এয়া পিয়াজ চপ কৰিছো গাৰ্লিক চপ কৰিছো আৰু নেমু এটুকুৰ লৈছো তো এখিনি মই এতিয়া পিয়াজখিনি মই ইয়াতে দি দিম তাৰপিছত মই ইয়াতে দি দিওঁ গাৰ্লিক চপ গাৰ্লিকখিনি চপ গাৰ্লিকখিনি দি দিছোঁ আৰু এটা শুকান জলকীয়া বইল কৰি ইয়া পিচি থৈছোঁ সেইখিনি মই ইয়াতে দি দিম এতিয়া নিমখ দি দিছোঁ স্বাদ অনুসাৰ বিৰাট ভাল লাগে এইটো খাই এই আলুটো খাই বিৰাটেই ভাল লাগে আৰু এতিয়া কি হৈছে বেমাৰ হোৱাৰ পৰা একদম কি খাওঁ কি নাখাওঁ কি বনাওঁ এনেকুৱা লাগি থাকে ৰঙা ৰঙা হৈ গৈছে অকণমান পিঁয়াজ আৰু গাৰ্লিকটো অকণমান মানে ভাজা যাব লাগিব আলুটোৰ লগত এয়া চাওক ধুনীয়াকৈ গাৰ্লিক আৰু অনিয়নখিনি ফ্ৰাই হৈ গৈছে ইয়াতে মই দি দিম অলপমান চয়া চচ চয়া চচ দিলে কালাৰটো খুবেই ধুনীয়া হয় আৰু এটা ভাল ফ্লেভাৰ এটাও আহে খুব ভাল লাগে গোন্ধটো ভাল লাগে
এইখিনি যিহেতু হৈ গৈছে এতিয়া মই লাষ্টত ইয়াতে দি দিম চিলি ফ্লেক্স অলৰেডি চিলি দিয়া তথাপি চিলি ফ্লেক্স আৰু অৰিগানো বাস ৰেডি হৈ গ'ল মোৰ আলু চিলি আলু চিলি ফ্লেক্স আৰু অৰিগেনোটো অপচনেল হয় নিদিলেও কোনো কথা নাই এইখিনি চাহৰ লগতো খাই বিৰাট ভাল লাগিব এনেই খাই ভাল লাগিব ভাতৰ লগত নহ'লেও What did happen to the last 10? I ran away with my life, fast forward, never. এটা খাই চাওঁ কেনেকুৱা হৈছে বহুত বঢ়িয়া হৈছে বহুত ভাল লাগে এনেকৈ খাই বনাবচোন আপোনালোকেও বহুত টেষ্টি এয়া জিয়া বহি আছে ৰ'দত ৰ'দ পোৱাইছে পিছপিনে না জিয়া কি হ'ল এয়া আমি যে সিদিনা ৰৈছিলোঁ ইয়াতে ইয়াৰ আগৰ ব্লগটোত নাই ওলোৱা নাই এতিয়া কিমান দিন লাগিব বা বেছি দিন হোৱা নাই 2 দিনমান আগতে আমি কৰিছিলোঁ গজালি অহা নাই এতিয়ালৈকে তো ইয়াতে খুব ধুনীয়া ৰ'দ পৰে একদম বঢ়িয়া লাগে ইয়াতে বহি তো জিয়াক অলপ দেৰি ইয়াতে থৈ দিওঁ আমি ৰ'দতে তাই খেলি থাকে না শুনো আইতে সুমাতা দিয়েছে মোক কৃষ্ণ বাবু কৈ দিয়াচোন কৃষ্ণ বাবু কৈ দিয়া কৃষ্ণ বাবু কৈ দিয়া জিয়া কোনটো দেখাই দিয়া এইটো জিয়া ৱাও ইমান ধুনীয়া পেটটো কোনটো উই বাইটো পেট চুলি ৱা সব কৈ দিছে দেই আজি ন ডেডি হেল্ল' কৈ দিয়াচোন ডেডি তুমি পালানে অফিচ পালানে ডেডি হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া ডেডি হেল্ল' তুমি অফিচ পালানে হেল্ল' কৈ দিয়া চুমুইটা দি দিছোঁ মোক চুমুইটো দি দিছোঁ তো এনেকৈ বনালোঁ আজি চিলি পটেটোখিনি খুব ভাল হৈছিল খাবলৈ বিৰাট টেষ্টি হৈছিল মাও আছে ইপিনে পিছপিনে ফোনত কথা পাতি আছে তো ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম আন এটি ভিডিঅ' দ্বিতীয় কাৰণে বাই বাই কৈ দিয়া বাই